So hello guys, welcome to Janak Dairy 5 channel. প্ৰথমতে মোৰ ফালৰ পৰা হেপী হোলি। আজি মই অলপ হোলি খেলিছিলোঁ, তাৰপৰা আকৌ এতিয়া অলপ বাহিৰলৈ যাওঁ। ৰাতিপুৱা ওলাইছিলোঁ কিন্তু ৰাতিপুৱাত মই একো ভিডিঅ' নবনালোঁ। এতিয়া যাওঁ অলপ বাহিৰলৈ, তেতিয়া মই অলপ ভিডিঅ' বনাই লওঁ দেই। সকল এতিয়া মই বহি ল'লোঁ বাইকত, এতিয়া ওলাইছোঁ আৰু যাবলৈ কাৰণে। গৈ থাকোঁ আৰু কাইলৈ হোলি খেলিম। কাইলৈ একদম বহুত বনি যাম কাইলৈ। এতিয়া আগত যোৱাৰ পিছত মানে আমাৰ ছাৰৰ মানে কাপোৰ উঠাব লাগিব। কাপোৰটো ধুবলৈ দিছিলোঁ ৰাতিপুৱা, আহি কিনে মানে অলপ কাপোৰ লৈ গৈছিলোঁ আৰু অলপ আছিলে, সেইটো এতিয়া লৈ যাম। তাৰপিছতে আৰু মানে অলপ বজাৰ কৰিম আৰু। এতিয়া আমি ওলাইছোঁগৈ হাইৱে পালোঁগৈ, তাৰপৰা এতিয়া ওলাম আৰু। এইদিকে অলপ দেখিবলৈ এনেকুৱা, এইদিকেও ভালে জেগা আছে, বেছি বেয়া জেগা নাই। তাৰপৰা এতিয়া মানে আমাৰ ছাৰৰ কল আহিলে প্ৰথমত, তাৰ কাৰণে মানে দৱাই ল'ব লাগিব। তাৰ পেটটো অলপ বেয়া হৈ আছে বোলে, বিষাই আছে। আৰু এইদিকে কুঁহিয়াৰ ছিজন বহুত চলি আছে, য'ত দেখ তাতে কুঁহিয়াৰ অকল কুঁহিয়াৰ। ইয়াত কুঁহিয়াৰ জুচটো খাবলৈ বহুত ভাল। এতিয়া আপোনাৰ লগত অলপ আগত দেখাই দিওঁ আগৰ চিনবিলাক। মানে ইয়াত অলপ ৰখি আছোঁ, মানে এইদিকে গৌতমৰ মোবাইলটো ঠিক হৈ আছে। যেনেকৈ ঠিক হৈ যাব তাৰপৰা আকৌ ইয়াৰ পৰা ওলাম। এতিয়া মানে ইয়াৰ মোবাইলটো লৈ কিনে হ'ল, এতিয়া আৰু যাওঁ নিজৰ কামলৈ। যি কাম আছে, দवा भी लेना है, दवा ले ले। আৰু এতিয়া দৱা লৈ ল'ম, তাৰপিছতে যাম আৰু কাপোৰ উঠাবলৈ। কাপোৰ উঠাই কিনে আৰু কাম আছে এইবিলাক কৰিম। এইদিকেও কুঁহিয়াৰ ৰাতিপুৱাটো ইয়াত বহুত আছিলে, এতিয়া কম হৈ গ'ল। আগতে ৰাতিপুৱা বহুত কুঁহিয়াৰ আছিলে, এইদিকে পূৰা কুঁহিয়াৰ। মানে নেজানো, হোলীৰ দিনত বহুত কুঁহিয়াৰ বেচিছে না। হোলী ছিজন কুঁহিয়াৰ ছিজন চলি আছে হপায় এতিয়া। আৰু এইদিকে চোৱা ইমান লেতেৰা। জাম লাগি গ'ল পায়। এতিয়া পালোঁগৈ হস্পিটেলৰ পৰা। এতিয়া দৱাই লৈ লওঁ আমাৰ ছাৰৰ কাৰণে। এতিয়া দৱাইও লৈ ল'লোঁ, এতিয়া যাওঁ কাপোৰ উঠাবলৈ। আমাৰ ছাৰৰ কাপোৰটো উঠাই লওঁ। এইটো হ'ল বজাৰ ইয়াৰ। এদিকে শাড়ী বহুত থাকে, শাড়ী নমকিন মানে ডালমুট। এদিকে বহুতে জাম আছিলে, জামৰ পৰা ওলাই আহিছোঁ। এতিয়া আমি কাপোৰটো উঠালোঁ। এতিয়া মানে অলপ হৈ গৈছিলে, মানে লাগি গৈছিলে অলপ। চ' এতিয়া পালোঁগৈ, কাপোৰ উঠাবলৈ যাওঁ। ये सदरी रह गई थी बस, और रुपए दिए नहीं थे पूरे, तो रुपया अभी देना।
ৰাতিপুৱা কাপোৰখিনি লৈ গৈছিলোঁ। এতিয়া অলপ অকলে এটা জেকেট এটা আছে, এইটো লৈ লওঁ, পইচাটো দি দিওঁ। ভैया সদৰি আই নি নেশ্যনেল এটা ল'ব লাগিছিলে মটৰৰ, এইটো এতিয়া লৈ লওঁ। এতিয়া লৈ আছোঁ এইটোৱে। এইটো এনেকুৱাটো ল'ব লাগে, ইয়াত জ্বলি গ'ল। চক এদিকে মানে হেৰি কি কয়, হোলীৰ বস্তুবিলাক বেছি আছে। এইদিকে অলপ এনেকুৱা দেখে জেগাবিলাক। আমাৰ বিল বনাই আছে মানে এইটো কণ্ডিচনাৰ লৈ ল'লোঁ নতুন এটা, এইটো লৈ ল'লোঁ। এতিয়া বিল বনাই আছে এইদিকে। 125 वाला बना रहे हो? 150 वाला कम रेट वाला 150-150 वाला ही तो है। क्वालिटी बहुत अच्छी है इसकी, कम रेट आता है, इससे महंगा नहीं है। नहीं तो हल्का आएगा। ये तो जली गल एकदम। हम सोच रहे इससे ज़्यादा है। तो तुम अबे जितना है उतना निकाल दो तुम अभी हम थोड़ी देर में आ रहे तो हम ले जाएंगे। बात है कि काम से बगैर था क्या गाड़ी बढ़ेगी नहीं? बढ़ाइए नहीं, तुम निकाल भैया दो। प्लस प्लस का बना दिया, दोनों है। खाना खाया, खाना खाया निकलवा दो। चलो फिर পইচা লৈ ল'লোঁ। এতিয়া মটৰটো লৈ ল'লোঁ। চ' গাইছ, এতিয়া এইটো লৈ ল'লোঁ মই। বেলেগে মোক চাই আছে মানে হাঁহি থাকে, মানে মোকো চৰম লাগে। মই ইমান পাৰফেক্ট নহয় এতিয়া, মানে অলপ পাব্লিকত এনেকৈ কৰিবলৈ অলপ চৰমে লাগে। এই দুটা লৈ ল'লোঁ। এতিয়া মই যাওঁ হেৰি ল'বলৈ কাৰণে, ৰং ল'বলৈ কাৰণে। ৰং লওঁগৈ এতিয়া। ৰাইট লৈ লওঁ। এইদিকেও কুঁহিয়া, ৰাইট। এইদিকে চক ইমান ভিৰ চলি আছে বা আজিকালি বহুত ভিৰ এইদিকে। हाँ सरकार में আচ্ছা। এইদিকে আমাৰ ওচৰতে এজন ভাই সাহেব আছে, তাক আমি দেখিয়ে পোৱা নাই। ইমান হৰণ মাৰি আছে, এতিয়া অলপ সাৰ পাইছোঁ, এতিয়া ঘাঁহ পাইছোঁ। এতিয়া মানে মানুহবিলাক চাই আছে, অলপ চৰম লাগিছে। এতিয়া মানে মানুহ এজনে আহিছিলে, মানে কথা পাতিছিলে, এইটো অলপ চৰম লাগি গ'ল মোক। এদিকে চাই এতিয়াও কুঁহিয়া বেছি আছে, এদিকে বেলেগে দীঘল কুঁহিয়া লৈ গৈ আছে, বহুত কুঁহিয়া বেচে এইদিকে। দোকানত পালোঁগৈ, এতিয়া ৰং লৈ লওঁ। এতিয়া যি ল'ব লাগিছিলে সেইটো লৈ ল'লোঁ, ৰং লৈ ল'লোঁ। ইয়াত মানে এনেকুৱা ৰং আছে যোনটো লগালে মানে এইটো নুগুচেই। তাৰপৰা এতিয়া মানে মই ইয়াত বনাই আছোঁ, মোৰ আই কণ্টেক্টো ভালকৈ হোৱা নাই তোমালোকৰ লগত। তাৰপৰা আকৌ মানে এতিয়া মই ইমান হেভি ব্লগাৰো নহয়, মানে ভালকৈ মানে বনাব নোৱাৰিছোঁ, মানে মাজত এনেকৈ পাব্লিকত কথা পাতিব নোৱাৰোঁ। তেও চাই থাকক। এইদিকে চক ইমান ভিৰ। এদিকে কুঁহিয়া বেছি আছে, কুঁহিয়া উঠনিও কুঁহিয়া বেছি আছিলে, এতিয়াও কুঁহিয়া ইমান এগাল কুঁহিয়া। এদিকেও गन्ना ही गन्ना, गन्ना पता नहीं गन्ना का क्या करेगा, खाएगा और क्या करेगा, खेती तो करेगा नहीं। देखो उधर कितना सारा गन्ना रखा हुआ है उधर। और इधर ही सिनेमा हॉल है,
सिनेमा हॉल, लेकिन सिनेमा हॉल बंद है। गन्ना का बिजनेस शुरू कर दिया इधर, गन्ना का बिजनेस शुरू है। खुहियाँ है खुहियाँ। इतना भीड़ देखो इधर, सब लोग इधर ही देखता है। बेटी बचाओ बेटी पढ़ाओ। মানে মই ব্লগটো ভালকৈ বনাব নোৱাৰিলোঁ, সেইকাৰণে মানে বেয়া নাপাবি। মানে নতুনকৈ বনাই আছোঁ এতিয়া, মানে অলপ চৰমে লাগে আৰু বেলেগে মোক কিমান চাই থাকে, মানে অলপ লাজ লাগি যায়, সেইকাৰণে বেয়া নাপাবা কোনো। তেও চিনৰ এনজয় লোৱা। ৰয়েল এক্সপৰ্ট স্কুল আৰু এইটো হৈছে ৰামলীলা ফিল্ড, মানে ৰামৰ নামৰ পৰা আছে এই ফিল্ডখন। এনেকৈ পূজাও হয়, মেলা ডাঙৰ ডাঙৰ। চব কুঁহিয়াৰ মানে জুচ বেছি আছে, ভাবিছোঁ অলপ কুঁহিয়াৰ জুচকে খাই লওঁ, ঠাণ্ডা হৈ যাওঁ। দো कर दो भैया दो। এইটো চব এইটো ট্ৰেক্টৰ, মানে বহুত ট্ৰেক্টৰ লিখে অলপ কি কয়, টুকটুক টুকটুক চলি থাকে। এইটো চব এইদিকে পদিনা আছে, নিমখ আছে, তাৰপৰা কুঁহিয়াৰটো এইদিকে ভৰাই দিয়ে এনেকৈ, আগৰ পৰা জুচখিনি ওলাই আহে। এনেকৈ ইয়াত বহিব পাৰে, ইয়াত এইটো ষ্টেৰিং আছে আৰু এইদিকে মেচিন চলি থাকে। এটা গিলাচ লৈ লওঁ, চক ঠাণ্ডা। বহুতে ভাল সোৱাদ আছে ইয়াৰ। এইটো একটা 1 गिलास 10 टकिया। तो फाइनली अभी कुइयाँ का जूस माने गन्ना का जूस पी लिया है, तो अभी हम निकलते हैं हॉस्टल के लिए। लेकिन जो है ना जूस बहुत ठंडा है, मज़ा आ जाता पी के, पूरा गला सूखा रहता है, बहुत ठंडा मिल जाता है इससे। फिर एक बार पीने से दोबारा पीने का मन करता है। तो अभी मैं आ गया हूँ মানে আহি গ'ল নিজৰ গলিত আহি গ'লোঁ। এতিয়া মানে বজাৰ ঘূৰি কিনি আহি গ'লোঁ। এতিয়া নিজৰ গলিত সোমালোঁ, এতিয়া যাম আৰু হোষ্টেললৈ। ভিডিঅ'টো ভাল লাগিলে মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। যদি কমেণ্ট নকৰিলে তেও ছাবস্ক্ৰাইব কৰি দিবা, মানে মই ভিডিঅ' বনাই থাকিম। তেতিয়ালৈকে বাই। আৰু কালি হোলী আছে, কালি হোলী বহুত মজা আহিব। কালিতো মই ভোট বনি যাম। তাৰপৰা চোৱা আৰু মানে আজিতো ইয়াতে বাই বাই আৰু দেই।